তেজপুৰত থকা চিত্ৰলেখা উদ্যানৰ ভিতৰত বৰ্তমান আমি সোমাম। ভিতৰৰ দৃশ্য আপোনালোকক গোটেইখিনি দেখাই আছোঁ, চাই থাকক। টিকেট কাটিব লাগিব। গেটৰ পৰা সোমাই দেখা পাব চিত্ৰলেখা উদ্যানৰ এটা ডাঙৰকৈ প্ৰতিমূৰ্তি বনাই থোৱা আছে। আৰু যিহেতু চিত্ৰলেখা উদ্যানখন এখন হ'ল পাৰ্ক এৰিয়া, ইয়াত বহুতো চাব লগা বস্তু আছে, চাই থাকক আগলৈকে। যিহেতু চিত্ৰলেখা উদ্যানখন এখন হয় পাৰ্ক এৰিয়া, সেয়েহে বহুত মানুহ ইয়াতে আহে। আৰু যিমানখিনি বস্তু ইয়াতে আছে নহয়, গোটেইখিনি পুৰণি বস্তুৱে চাব লগা বস্তু, চবখিনি বস্তুৱে চাব লগা বস্তু। সেয়েহে যদি কোনোবা আহা নাই, আহি এবাৰ চাই যাব পাৰে। বৰ্তমান যাই আছোঁ আমি তলত। এই ইয়াতে আছে এটা চুইমিং পুল টাইপৰ সেনেকৈ বনাই থৈ দিছিল। ইয়াতে যদি কোনোবাই গা ধুব খোজে গা ধুব পাৰিব, আৰু যদি কোনোবাই এই নাও আছে নাও চলাব পাৰিব। গোটেইখিনি ইয়াত ফেচিলিটি আছে। আৰু বৰ্তমান আমি একেলগে চোন মোৰ লগৰবিলাক গোটেই আগত। ইফালে ফটো উঠি আছে আমাৰ বিটু ভাই। এইটো হ'ল বিল না কি কয়, চুইমিং পুলো নহয়। ইয়াত আছে নাও আছে, কিবা কি যি আছে লাগে তাকে বেলেগ বা দুখাই আছোঁ। আপোনাৰ লগত চাই থাকক, মস্ত বা কি জানি নাজানো। যদি কোনোবাই জানে নামটো প্লিজ কমেণ্ট বক্সত টেগ কৰি দিব। এইগিলা বা না কি ইমান ডাঙৰ ডাঙৰ। আগত কি আছে সেইটো চাম। ইয়াতে এখন সৰুকৈ পাৰ্ক বনাই থৈ দিছে। উঠিব খুজিলে উঠিব পাৰে। বেলবং বস্তু